welcome back to my channel Rajashree's Funnest. মই ৰাজশ্ৰী আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি বনিব এটা সানডে স্পেশাল ব্লগ আৰু এতিয়া মৰ্নিং সময় হৈছে 9:05 মানে 9টাই বাজিছে আৰু সো মই উঠি মেলি সিধাই গা ধুই ললো আৰু এতিয়া গা পা ধুই আজৰি হোৱা নাই বাৰু এতিয়া ব্ৰেকফাষ্ট কৰিব আছে খাব আছে বনাব আছে সেইখিনি মই কৰি লওঁগে আৰু আজি কিন্তু মোৰ ব্লগটো আগলৈকে চাই থাকক আৰু Second night I've dreamt about you, babe. I don't know how I should tell you, babe. লৈ ললো বন্ধাকবি ভাজি আৰু ৰুটি আৰু এতিয়া খোৱাৰহে কথা বহুত জোৰছে ভোক লাগিছে সো মই খাই লওঁ আপোনালোকে কৰিলে নে ব্ৰেকফাষ্ট যাও আপোনালোকে ফটাফট চে কৰি আহক আৰু আহি কিন্তু আকৌ মোৰ ভিডিঅটো চাব Thinking about you, I admit that I can't be without you. Air that I breathe doesn't mean nothing if you're not here. ফাৰ্ষ্ট কৰি মেলি কাম চাম কৰি মেলি আহি অলপ বহিছোঁ ইমান টোপনি লাগিছে নহয় কালি ৰাতি মানে মাথা বেয়া হৈ গ'ল জানে কি হ'ল মানে ইমান গধূলিৰ পৰা কাৰেণ্টটো নাহিলে ৰাতিলৈকে তাৰ পাছত 12টা মান বজাত ইনভাৰ্টাৰে কাম কৰা বন্ধ কৰি দিলে ডোন্ট মাইণ্ড হা আমাৰ কুকুৰা মানে এনি টাইম অকল ডাকে দি থাকে আৰু সেইটো কাৰণে ফেন পিছত অফ হৈ গ'ল অটোমেটিক মানে কি কম আৰু ইমান গৰমটো মানে যোৱাৰ নামে নলৈছে ঠাণ্ডা অহাৰ নামে নলৈছে হে ভগৱান কি যে হ'ব সো মই এতিয়া অকণমান সময় ৰেষ্ট কৰিম আফটাৰ ডেট মই লগ পাই আছোঁ অ'কে সো ফ্ৰেণ্ডছ মই অকণমান দেৰি শুলো উঠি গ'লো বেছি ভালকৈ হোৱা নহ'ল আৰু এতিয়া মই ভাবিছোঁ অলপ নিজকে পেম্পাৰ কৰোঁ বুলি একচুৱেলি পেম্পাৰ নহয় ইমান ৰ'দ পৰিছে আৰু মোৰ স্কিন ড্ৰাই হয় আৰু মোৰ দেখিবলৈতো পাইছে ডাৰ্ক চাৰ্কলছ মানে কনজুচি কৰা নাই আৰু ডাৰ্ক চাৰ্কলছ হ'বলৈ মানে পূৰা হৈছে চ' অলপমান কিবা কিবি কৰোঁ বুলি ভাবিছোঁ চাওঁচোন কি কৰিব পাৰোঁগৈ আলু এটা এনেদৰে দুটা স্লাইছত মই কাটি ল'লোঁ এণ্ড নাও আই এম গ'না পুট ইট অন মাই আইজ ফৰ এবাউট 10 to 15 minutes আৰু সেনেদৰে ৰাখি দিম Baby, please don't leave. Give me life, I need you. Hold me close. আৰু এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ আলুটো আপোনালোকে কটাৰ আগতে গোটাকৈ এবাৰ চফাকৈ ধুই ল'ব পানী দি আৰু তাৰপিছত এনেকৈ মাজতে দুভাগ কৰি কাটি ল'ব আৰু তাৰ কটাৰ পিছত কিন্তু আকৌ ধুই নিদিব নহ'লে তাৰ যোনখিনি মেইন ভিতৰৰ মানে বস্তুখিনি যোনখিনি আমাক দৰকাৰ হয় যোনখিনি আমাৰ স্কিনে এবজৰ্ভ কৰিব সেইখিনি কিন্তু পানীতে গুচি যাব তেতিয়া একো লাভ নহ'ব তাৰপিছত ইউজ কৰি চ' তেনেদৰে কৰিব এতিয়া আলু যে মই লগালোঁ তাৰপাছত কিন্তু মই ধুই দিয়া নাই ফেচটো তাৰ ধোৱাৰ আগতে মই এয়া অমিতা যে ৰাখিছিলোঁ এনেদৰে মানে আইচ কিউব চ' এইটো মই এতিয়া আকৌ এপ্লাই কৰিম যদি আপোনালোকে মোৰ সেই ব্লগটো চোৱা নাই মই এইটো কেনেদৰে ৰাখিছোঁ তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম আপোনালোকে গৈ চাব পাৰে যদি ইচ্ছা কৰে চ' এতিয়া মই লগাই লওঁ আৰু এতিয়া মই এইখিনি আফটাৰ 5 minutes ধুই দিম নাও ইটছ ডান আৰু এতিয়া সানডে লাঞ্চ ৰেডি কৰিবলৈ টাইম হৈ গ'ল চ' কি বনিব আজি চাওঁচোন এয়া সৰু মাছ মিছা মাছ নিচিনা লাগিছে মিক্স আছে আৰু এইটো বৰালি মাছ আৰু এইখিনি সৰু মাছ এই সৰু মাছখিনি পাতত দি বনাম আজি মানে মায়ে বনাব মই আপোনালোকক দেখুৱাইছোঁ আপোনালোকেও বনাব পাৰে পাতখন প্ৰথমতে কাটি আনি ধুই ল'লোঁ পাতখন
পাতখিলা এনেদৰে অকণমান অকণমানকৈ হেকি ল'ব লাগে তেতিয়া কি হয় মা ফাটি নাযায় তেতিয়া সেইটো কাৰণে নহ'লে ফাটি যাব হেৰি কৰোঁতে ফাটি যাব ন বান্ধোতে ফাটি যাবও পাৰে সেইটো কাৰণে মায়ে কৈছে এনেদৰে হেকি ল'লে ভাল হয় নহৰু দুফুটামান আৰু অকণমান পিঁয়াজ এনেদৰে কাটি আৰু অলপ মান ধনিয়া আৰু দুটা জলকীয়া ফালি দিব আৰু অকণমান সোৱাদ অনুসৰি নিমখ দি দিছে কেঁচা মিঠাতেল অকণমান আৰু অলপ নেমু চেপি দিছে আৰু এতিয়া এইখিনি ভালদৰে বান্ধি লৈছে ভিডিঅ'ত দেখুৱাৰ দৰে আপোনালোকে বান্ধি ল'ব এনেদৰে বান্ধি নল'লেও এনেদৰে মুকুতাই ল'লেই হ'ল যিহেতু টাৱাত দিছে গৰম কৰি থোৱা টাৱাখনত দি দিলে 30 মিনিটছ মান আফটাৰ দ্যাট হৈ যাব ৰেডি আৰু এইফালে বনি আছে মাছৰ টেঙা জোল ঔটেঙা দি আৰু কচু দি আৰু এইফালে মই খোৱাত বিজি হৈ গ'লোঁ Feel like আৰু এইফালে মই ৰেডি হৈ আছোঁ যাবৰ কাৰণে শ্বপিং কৰিবলৈ losing my head. Used to be alone, but now instead I need you by my side. Can't go without one single night dreaming about you. Air that I breathe doesn't mean nothing if you're not here. অকণমান যাওঁ শ্বপিং কৰিবলৈ কিহৰ শ্বপিং জানে এংগেজমেণ্টৰ অলপ সৰু সুৰা ইটো বস্তু কিনিব আছে এইখিনি কিনিবলৈ যাওঁ এতিয়া আৰু এয়া মই মাস্ক লগাই লৈছোঁ আৰু আপোনালোকে কিন্তু ভিডিঅ'টো আগলৈ চাই থাকক আৰু এইখিনিলৈকে চালে আৰু যদি লাইক কৰা নাই তেতিয়াহ'লে প্লিজ লাইক এটা কৰি দিয়ক আৰু আগলৈ ভিডিঅ'টো চাই থাকক এই দৃশ্য তিনিচুকীয়া বজাৰৰ মাৰ্কেটৰ এয়া প্ৰবাবলি প্ৰকাশ বজাৰ এয়া পাঠ্য কাপোৰৰ দোকানত বহুত ভিৰ Tell you, babe, that lately I get lost thinking about you. I admit that I can't be without you. একদম আন্ধাৰ হৈ গ'ল হেল্ল' এভৰিবডি যেনেকৈ আপোনালোকে দেখিলে মই ইমান ভালদৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ বজাৰত বিকজ বস্তু চুজ কৰি থাকোঁতে চাই থাকোঁতে মানে প্ৰব্লেম হৈ যায় অলপ ভিডিঅ' কৰিবলৈ আকৌ ভিডিঅ' মানে ৰেকৰ্ডিং কৰিবলৈ আকৌ চুজ কৰিবলৈ একচুৱেলি অলপ ভালদৰে চাবলৈও আছিলে যে কোনটো লওঁ কোনটো নলওঁ আৰু বজাৰত কাইণ্ড অফ ভিৰো বহুতেই আছিলে বুলি ক'ব পাৰি অইন দিনাতকৈ বিকজ চাগে পূজাৰ কাৰণে ভিৰটো হৈছে আৰু বিয়াৰ ছিজনো আহিছে তো পাটৰ কাপোৰ এইবিলাকৰ দোকানত মানে ইমানেই ভিৰ হৈছে নহয় বাপৰে আৰু সেইটো কাৰণে কৰা নহ'ল আৰু যেতিয়া মই একচুৱেলি মানে ভাবিছোঁ অ' শ্বিট মোৰ ভালকৈ ব্লগিং কৰাই নহ'ল নাও আই শুড ডু ইট লাইক আৰু তেতিয়া পূৰা আন্ধাৰ হৈ গ'ল অলৰেডি আমাৰ মানে শ্বপিং কৰোঁতে বহুত আন্ধাৰ হৈ গ'ল চ' তেতিয়া আৰু কৰিও একো ফাইদাই নাই একদম আন্ধাৰ চ' সেইটো কাৰণে মই আৰু ইমান নকৰিলোঁ আৰু আনিছোঁ অলপ কিবা কিবি ইয়াততো আপোনালোকক মই চব দেখুৱাব নোৱাৰিম আপোনালোকে সেইটো পিছত গম পাব আৰু মোৰ কাৰণে সৰু ইয়াৰিংছ এইযোৰ আনিছোঁ এইযোৰ চাওকচোন কেনেকুৱা লাগিছে জনাব কেনেকুৱা লাগিছে আৰু এইযোৰ হিলছ একদম চিম্পল হয় বেছি হিলছ নাই হয় মানে মোৰ হিলছটো বহুত আছে বাট মোক মানে এনেকুৱা এযোৰ লাগিছিলে যোনযোৰ অলপ ওখ আৰু প্লাছ কমফৰ্টেবল হয় মানে মোক মুঠতে কমফৰ্টেবলি মই যাতে পিন্ধিব পাৰোঁ মানে স্পীডত যাতে মই ৱাক কৰিব পাৰোঁ দৌৰিব পাৰোঁ আনকি হিলছ পিন্ধি মোক সেনেকুৱা লাগে মানে চ' সেইটো কাৰণে মই এইযোৰে ল'লোঁ একদম চিম্পল হয় কেনেকুৱা লাগিছে জনাবচোন আৰু আনিছোঁ চাৰাৰা শ্বুট ফৰ মি বাট সেইযোৰ এতিয়া মই নেদেখুৱাওঁ ৰিভিল নকৰোঁ আপোনালোকে যেতিয়া সময় আহিব তেতিয়াই দেখাব আৰু তেতিয়া জনাব মোক কেনেকুৱা লাগিছে আৰু বাকীবোৰ মই নেদেখুৱাওঁ আনিছোঁ কিবা কিবি আপোনালোকে পিছত গম পাব সেইটো আৰু এটা কথা এংগেজমেণ্টৰ শ্বপিং বুলি যে মই কৈছিলোঁ কাৰ এংগেজমেণ্ট বুলি ভাবিছে বাৰু আপোনালোকে মোৰ বুলি ভাবিছে নেকি নাভাবিব মোৰ নহয় এইটো মই আপোনালোকৰ লগত এটা সৰু প্ৰেংক কৰিলোঁ
ভাল লাগে ন কেতিয়াবা আপোনালোকৰ লগতে মই প্ৰেংক কৰি চালোঁ ভাল লাগিলে ইয়ে সো এইটো হৈছে মোৰ দাদাৰ এংগেজমেণ্ট আৰু আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব প্ৰে কৰিব যাতে সকলোবোৰ ভালদৰে হৈ যায় আৰু সো এতিয়া টাইম কিমান হৈছে জানে 8:30 হ'লেই অলৰেডি আৰু 30 মিনিটছ বাকী আছে বিগ বছ দিবলৈ আজিতো ছানডে হয় তো আজি 9 PM দিব সো আই এম ভেৰি ভেৰি এক্সাইটেড আৰু মোৰ দৰে কোন কোন আছে বিগ বছ ফেন বাৰু প্লিজ কমেণ্ট ডাউন বিল' এণ্ড সো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰোঁ কেনেকুৱা লাগিলে প্লিজ জনাব আৰু যদি ভাল পালে চাই প্লিজ প্লিজ please subscribe to my channel and press the bell icon to get notified for more videos and give this video a big thumbs up and comment down below your valuable feedbacks. It matters a lot. And also share with your friends and family. So see you soon on my next video. Till then, be happy and stay healthy. Bye bye.